অধ্যক্ষ ডাঙৰীয়া, মোৰ প্ৰশ্নটো তেনেই সহজ। প্ৰশ্নটো হ'ল যে ভেঞ্চাৰ স্কুল, মই যিমান দূৰ জানো, যদিও কৈ আছে যে বহুত ভেঞ্চাৰ স্কুলে এপ্লাই কৰিছে চৰকাৰীকৰণ কৰিবৰ কাৰণে, প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে, কিন্তু ইউডাইছত যিখিনি জীৱিত হৈ আছে, লাইভ হৈ আছে, তেনেকুৱা ভেঞ্চাৰ স্কুলৰ পৰিমাণ এতিয়া 500 মানহে হ'ব বুলি মই জানো। 500ৰ পৰা 600ৰ ভিতৰত হ'ব। ইউডাইছত মানে লাইভ হৈ আছে, বাকীবিলাক ডেড হৈ গ'ল। এনে কিছুমানে আগতে নাম দি থোৱা বা মৰি যোৱা স্কুলৰ এপ্লিকেশ্যন দি থৈছে। এই 500খন বা 600খন স্কুলক যদি এতিয়া চৰকাৰীকৰণ কৰি দিয়ে, তেখেতসকলেতো ইতিমধ্যে প্ৰায় 8000খন স্কুল খায়ে পেলালে, মাৰি পেলালে, বন্ধ কৰি দিলে অসমত। এই 500খন বা 600খন স্কুল যদি প্ৰভিঞ্চিয়েলাইজ কৰি দিয়ে, তেতিয়াহ'লে এই গোটেই সমস্যাটো চিৰকালৰ কাৰণে শেষ হৈ যাব। গতিকে মই অনুৰোধ কৰিব পাৰোঁ নেকি যে 17-18ৰ কাট অফ ডেট ধৰি, 17-18ৰ কাট অফ ডেট ধৰি যিখিনি এতিয়া লিভিং যিখিনি ভেঞ্চাৰ স্কুল আছে, যাৰ ইউডাইছত এতিয়াও তাৰমানে তেওঁলোকৰ গোটেইখিনি দেখুৱাই আছে তেওঁলোকৰ পৰিসংখ্যা, সেইখিনিক সম্পূৰ্ণৰূপে প্ৰভিঞ্চিয়েলাইজ কৰি এই সমস্যাটোৰ চিৰকালৰ কাৰণে সমাধান কৰিব নেকি? মিনিষ্টাৰ প্লিজ। চৰকাৰে, অধ্যক্ষ মহোদয়, চৰকাৰেতো কম স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিলে চৰকাৰৰ ধনৰাশি হ'ব। চৰকাৰৰ হাতত তথ্য আহিছে 3709খন, আবেদন কৰিছে 3709খনে। মাননীয় বিধায়কগৰাকীয়ে কৈছে 500খন কৰিব লাগে, বাকীখিনি কৰিব নালাগে। তো আইনৰ আওতাৰ ভিতৰত, 25ৰ আইনৰ আওতাৰ ভিতৰত আমি পৰীক্ষা কৰিম। মই আকৌ কৈছোঁ, অসম চৰকাৰে স্বীকাৰ কৰিছে যে 3709খন বিদ্যালয়ৰ পৰা আমি প্ৰস্তাৱ পাইছোঁ। বিধায়কগৰাকীয়ে কৈছে এইখিনি কৰিব নালাগে, 500খন যি লাইভ হৈ আছে 500খন কৰিলেই হ'ল। বিষয়টো ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ মাজলৈ আহিব। ধন্যবাদ।